हेलो गाइस पुनः बेदला আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ ভিডিঅ' নেদাৰ মূল কাৰণটো হৈছে একদম মূল কাৰণটো কম মই মানে এটা আপি হল বস্তু আপিটো বৰ বয়াকে থৈ গৈছে ডিপ্ৰেছনত আছিলো মই ডিপ্ৰেছনৰ পৰা আললো আৰু মই বিয়াৰ মেট্ৰিক দিছিলো মেট্ৰিকৰ ৰিজাল্ট দিছি ৰিজাল্টটো ভালে হৈছে সেকেন্ড ডিভিজন কিবাকে গৈছো পাৰ্টিটো নেদি এতিয়া মানে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম কাৰণ মানে এনেকুৱা এটা ডিপ্ৰেছনত আসলো সেই ডিপ্ৰেছনটো পৰা আললো দে কিবাকে বাহিৰত এতিয়া মানে আৰু ভিডিঅ' চিডিঅ' পুৰা দিম আৰু দিম বুলি ভাবছো বাকি আর কি কম আপি টেনশনত পছিলি গাইস এই গাইস হৈ দে কথাটো এতিয়া মানে কি আর বাকি বেলেগ আকো নকাও আমি মানে কিবা অলপ নতুন নতুন আনবা ট্রাই কৰি আছো তো আজি ভ্লগটো এনাই মানে সাধাৰণ ভ্লগ এতিয়া যাই আছো মই গাড়ী চলাই আছো সাইকেল চলাই মানে গেছি এতিয়া মই সাইকেল লৈ আছো আজি ব্লগ নৰিগলি যাই আছো গাইস এখানে আছে আমাৰ বৰকাজুলিৰ এমি স্কুল ডেস্টিনেশন ওকটাই এবার নপেলি হল এই গাইস দেখছে না এগুলা পানি ছায়া জায়গাখিনিত এ গাইস ভালা শুনে গেছি এ গাইস এনেকুৱা গৰম পানী থেই চবে ঘুমাই ফিল এটা লৈছো ৰে নকচা দাঁড়ি দাঁড়ি আহিছে এ গাইস আইজা দে জাপ মারি দিয়ে তা মিরদুল দা এ গেছে রে আরে বাহ বইদা এই শা গাইস একদম ধামাকা কি কম সবে যাবি দিয়ে এ মিরদুল দা এ গেছে রে আপনালক আও এনেকা নদী চদি গা ধুই দেকক বইদা এ গাইস কেনেকুৱা গৰম পানী গাইস কি কম তো গাইস এয়া চাওক কি সুন্দৰ ভিউ এতে আমি গা ধুইছো এই চাওক এ মাছ পাইছে না এ চাওক ককটো চাওক এ চাওক কেমন পাইছা দে মারতিস এ মিরুল্লা মারতিছি দে মিরুল্লা এ মারতিছি হ্যাঁ এই মাছে নাই এই কখৰ চাও দে আমি ৰাইজক দেখে দিওঁ 3 লাখ সাবস্ক্রাইবার আছে মোৰ কি কয় এই গাইস পা নাই এই গাইস এই নদীটোত চাওক কেনে ভাল লাগছে আহি বাকি আর কইরা কামকে আমি গা ধা ধুইছো আজিৰ পৰাই হ'ব আমাৰ নতুন নতুন কন্টেন্ট ইউটিউব দালাল তো মেন কথাটো হৈছে আমাৰ কি আছিল বৰ্তমান আগতে প্ৰেম আছিল তো আপি এটা ভাল পাইছিলো মই ডাইৰেক্ট খুলা খুলি কৈ দিওঁ আপি এটা ভাল পাইছিলো মই সেই আপিটো মোক ধোকা দি এৰি গৈছি তাৰে পিছত মই 5 দিনে দিবা খানা গাইছ হয় না নহয় এই গাইছ কিবাকে ভাই আছো দে আর यार हे बोला আপি আর এরা মানে এৰি গৈছি আর দুখ কৰি লাভ নাই তো গাইস এনজয় কৰিবা আছে বহুত দিনৰ মূৰত তা মানে আমাৰ মানে এতিয়া এনেকা কন্টেন্ট আনিম আমি মানে মই মানে কেৰিয়াৰতে ফোকাস কৰিছিলো তাৰে মাজতে এটা আপি মোক ভাল পাবা খুজিছিল তাৰ মই পাম বুলি ক'লো কৈ ফেলে আপিটো এৰি গেল দে यार 2 বছৰ হ'ল পাইছিলো হে আপিটো এতিয়া এৰি গৈছি দুখ লাগছি অলপ নাই টেনশন নাই তো তাৰে পিছত অৱস্থা এৰি কো যাওস্তে ডাইৰেক্ট কইলা আমি ফোকাস নকৰো তো গাইস আৰু মই মেট্ৰিকৰ দিছো মেট্ৰিকৰ ৰিজাল্টৰ ভিডিও নেদলু মই আজি গলি কেৰে নাই এই আপি টেনশনতে দে নাই এই গুৱাৰ ফিল পাই আছো এ ভাল হা গুৱাৰ ফিল পাই আছো ইস আহা ওই হই তো হে গাইস লাস্ট মানে এক দুটা মাৰো আৰু বহুত গা ধুলো এতে অলপ দোৱা আছে বাকি হেবাগে মান দোৱা নাই লাস্ট এক দুটা মাৰো আপোনালোকে চাব তো গাইস বেছি আমাৰ মানে সাবান খোৱা কিবা খোৱা মানে এগুলা দেখি দেখা নাই সেইকাৰণে এলা বেছি দেখি দেখা নাই আৰু বিৰাট ভাল লাগে গাইস এই গাইস সস্ত্ৰী যায় বিৰাট ভাল লাগে আপোনালোকে আৰু দুটা মাৰি চাব
সেই আৰু কি ভাল কাপ এই গাইছে আমাৰ মানে ফাইনেলি গা ধোৱা হৈ গ'ল এতিয়া আমি বঢ়িয়াকৈ ঘৰত গেলি যাই আছোঁ এই গাইছে এক চাওক মানে আমি গা চা ধুই ডাইৰেক্ট এতিয়া মানে আহিলোঁ একটাকে গেলি ইনা চাগে প্ৰথমত গৰুৰ দৰা কচে আছে মানে গৰু আৰু গৰুলাত দিবা দিছি হা লাইন মাৰাতে গাই পুহি প্ৰেম কৰাত হয় 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 তো গাইছ এতিয়া আমি যাই আছোঁ কুমৰিঘাটাত তো মানে বাজাৰত যাই আছোঁ আজি যিহেতু ৰবিবাৰ তো বাজাৰত গেলি যাওঁ কিয় যাওঁ এইটো আৰু ডাইৰেক্ট বাজাৰত কম নেকি দে ৰাইজক কিবা অলপ যা কম পাইছে বাজাৰত যাওঁ যা হা কামান কম ধৰা কোন পারবি দে মান নি দেখু মালটো কি লৈছে হা কি নাছে গেলা কি লৈছি কি করবি এই খিনি যায় এই রহস্য আর রহস্য এই হ্যাঁ তো গাইছ এই 10 টাকা রয়েছে কেই টাকা আনছিলি 400 রুপিয়া এই ভাল চলছে এইগুলা কে কিনছে বডি আনবি না দে यार गाइस আজি ভিডিওটো প্ৰায় খিনি আছিল ভিডিওটো চাই কেনে পালে যদি চাই ভাল পালে প্লিজ লাইক শেয়ার কমেন্ট কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাছিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ নতুন নতুন ধামাকাদাৰ অদ্ভুত অদ্ভুত কন্টেন্ট আহিছে তেনেহ'লে আজিলৈ এৰিলো বাই বাই জয়